হেল্ল' ভিউৱাৰ্ছ, স্মৃতি ক্ৰিয়েশ্যনছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আন এটা ৰেচিপি লৈ মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। আজি মই একেবাৰে সহজ এটা ৰেচিপি আপোনালোকৰ বাবে আনিছোঁ, লগতে খুবেই সুস্বাদু আৰু খুবেই স্বাস্থ্যৰ বাবে উপকাৰী এই ৰেচিপিটো। সেয়েহে পলম নকৰি আহক আমি আৰম্ভ কৰোঁ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ কলপচলাৰে মুৰ্গী মাংসৰ ভাজি। তেনেহ'লে প্ৰথমে আমাক লাগিব কলপচলা। আমি কলপচলাৰ ভালদৰে ধুই লৈ অকণমান আহবোৰ এৰুৱাই ল'ম। কলপচলা খুবেই উপকাৰী স্বাস্থ্যৰ বাবে। কি কি বেমাৰৰ বাবে ভাল সেয়া মই ৰেচিপিটোৰ ভিতৰতে মই আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। কিন্তু মই প্ৰথমে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈছোঁ। যিসকলে জানেই, যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ৰেচিপিটো লৈ আনিছোঁ। সেইবাবে প্ৰথমৰ পৰা দেখুৱাইছোঁ কেনেদৰে মই কলপচলাটো ভালদৰে গুচাই লৈছোঁ। এতিয়া আহবোৰ ভালদৰে গুচোৱা হৈ গৈছে আৰু যি কোমল অংশ আছে এই কোমল অংশবোৰ মিহি মিহিকৈ কাটি ল'ম। ঠিক এনেদৰে মিহি মিহিকৈ কাটি ল'ব। যদি আপোনালোকে বেছি মিহি মিহিকৈ কাটিব নোৱাৰে তেনেহ'লে ৰুকুনিটো আপোনালোকে ৰুকি ল'ব পাৰে। খুবেই উপকাৰী পচলা। বহুতে হয়তো কলপচলা খাবলৈ বেয়া পায়, সেইবাবে কলপচলা মই মাংসৰ সৈতে ৰান্ধিছোঁ। কিন্তু ইয়াৰ বহুতো উপকাৰিতাও আছে। বহু ৰোগত এই কলপচলা উপকাৰী। প্ৰচুৰ পৰিমাণে আহ থকাৰ বাবে যিসকলৰ কোষ্ঠকাঠিন্যৰ প্ৰব্লেম আছে বা যিসকলৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে তেওঁলোকে সুফল পাব যদিহে পচলা আপোনালোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি লয়। আমাক প্ৰকৃতিয়ে বহুতো গুণাগুণ থকা শাক পাচলি দিছে আৰু সেই পাচলিবোৰ সকলোৱে খাব লাগে। বহুতে হয়তো কলপচলা খাই বেয়া পায়, সেইবাবে মই মাংসৰে এই কলপচলা ৰান্ধি দেখুৱাইছোঁ যাতে মাংস বেয়া পোৱা মানুহ খুবেই কম থাকিব। সেইবাবে মাংসৰ লগত ৰান্ধিলে কলপচলাটো খায়ো খুব ভাল লাগে আৰু মাংস বুলিও বহুতে অকণমান হ'লেও পচলা খাব। সেইবাবে মই এই ৰেচিপিটো আপোনালোকৰ বাবে লৈ আহিছোঁ। বহুতে ৰান্ধিছে এনেদৰে, কিন্তু মই আজি আপোনালোকৰ বাবে ৰান্ধি দেখুৱাব বিচাৰিছোঁ আমিনো কেনেকৈ খাওঁ কলপচলা। এয়া কটা হৈ গৈছে, মিহি মিহিকৈ কাটি ল'লোঁ আৰু এইখিনি ভালদৰে মিহি মিহিকৈ কাটি লোৱাৰ পাছত আমি নিমখ সানি ল'ম। নিমখেৰে ভালদৰে খচি ল'ব লাগিব। আৰু এয়া নিমখ দি পচলাখিনি ভালদৰে হাতেৰে খচি ল'লোঁ আৰু অলপ সময়ৰ বাবে ৰাখি থ'লোঁ। এতিয়া আমাক লাগিব এটা পেষ্ট। তাৰ বাবে আমি লৈছোঁ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া। খুবেই সহজ পেষ্ট। এই গোটেইখিনি মিলাই এটা পেষ্ট বনাই ল'ম আৰু সেই পেষ্টটো মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ আৰু এয়া হৈছে সেই পেষ্টটো। আৰু যিহেতু আমি বনাই আছোঁ কলপচলাৰে মুৰ্গী মাংস, সেইবাবে মই লৈ লৈছোঁ এবাটি ব্ৰইলাৰ মাংস। আপোনালোকে যদি থলুৱা মুৰ্গী পায় তেনেহ'লে খুবেই ভাল। কিন্তু লকডাউন যিহেতু চলি আছে আৰু সেয়া পোৱাটো অসম্ভৱ হৈ পৰিছে গুৱাহাটীত, সেইবাবে মই অলপমান ব্ৰইলাৰ মাংসই আছিলে সেই মাংসকে মই লৈ লৈছোঁ। এতিয়া এখন কেৰাহী মই ভালদৰে তেল অলপ দি গৰম কৰি লৈছোঁ আৰু তাৰ পাছত মই দি দিছোঁ কেঁচা পিঁয়াজ আৰু জলকীয়া এটা কাটি, আৰু এইখিনি অকণমান ভালদৰে ভাজি ল'ব লাগিব। আৰু আজিকালি প্ৰায়ে কিডনী ষ্টোনৰ সমস্যাত ভোগে বহুতেই, আৰু এই কিডনী ষ্টোনৰ পৰাও যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰে তেনেহ'লে পচলা খাওক, চাব সুফল লাভ কৰিবই। আচলমতে পচলা বহুতেই উপকাৰী, কৈ শেষ কৰিব নোৱাৰি, কিন্তু তথাপিও মই যিখিনি জানো সেইখিনি মই আপোনালোকক জনাই গৈছোঁ। আৰু এইবাৰ দি দিছোঁ মাংসখিনি। আৰু মাংসখিনি দি দিয়াৰ পাছত অলপ সময় মই ভাজি ল'ম, ৰঙচুৱাকৈ ভাজি ল'ম। ভালদৰে এই মাংসখিনি পিঁয়াজৰ লগত ভজা হৈ গ'লে
আৰু এইবাৰ মই দি দিছোঁ 2 চামুচ এই পেষ্ট পিঁয়াজ আদা নহৰু আৰু জলকীয়াৰ এই পেষ্টখিনি দি দিছোঁ আপোনালোকে এই পেষ্টখিনি যদি বেছি হৈ যায় তেনেহ'লে পেলাই নিদিব ফ্ৰিজত ষ্ট'ৰ কৰিও ৰাখিব পাৰে আৰু যিকোনো ব্যঞ্জনত আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু ভালদৰে এই পেষ্টখিনি দিয়াৰ পাছত মাংসখিনি পুনৰ ভাজিব লাগিব আৰু অকণমান ভজাৰ পাছতেই মই ইয়াত দি দিছোঁ হালধি আৰু আন্দাজমতে জিৰা গুড়ি যদি আপোনালোকে ভাল পায় চিকেন মছলা অকণমানো দি দিব পাৰে এইবাৰ মই দি দিছোঁ নিমখ আৰু গোটেইখিনি মছলা দিয়াৰ পাছত অলপ সময় মাংসখিনি সিজালৈ আৰু ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ আপোনালোকে দেখিছে খুব ধুনীয়া এটা কালাৰ আহিছে মাংসখিনিত আৰু এইবাৰ আমি দি দিছোঁ পচলাখিনি যেহেতু নিমখ দিয়া আছে সেইবাবে মই কিন্তু নিমখ অলপমান কমকৈ দিছিলোঁ মাংসত আপোনালোকে কিন্তু সেয়া মনত ৰাখিব কাৰণ পচলাখিনিত মই নিমখেৰে খচি লৈছিলোঁ সেইবাবে নিমখটো দিওঁতে সাৱধান হ'ব আৰু এনেদৰে আপোনালোকে প্ৰথমে হাই ফ্লেমতে ৰাখিব আৰু তাৰ পাছত মিডিয়াম ফ্লেমত ৰাখি অলপ সময় ভাজিব লাগিব আপোনালোকে ঢাকোন দিও ভাজিব পাৰে কিন্তু মই ঢাকোন দি দিয়া নাছিলোঁ কাৰণ মই শুকান ভাজি যেহেতু বনাই আছোঁ সেইবাবে এনেদৰেই ৰান্ধিছোঁ যেহেতু মই কলপচলাৰ শুকান ভাজি বনাই আছোঁ সেইবাবে মই ইয়াত পানী ব্যৱহাৰ কৰা নাই যদি আপোনালোকে অকণমান থুপথুপীয়াকৈ আঞ্জাখন খাম বুলি ভাবিছে তেনেহ'লে পানী ব্যৱহাৰ কৰিব পাৰে কিন্তু মই মিডিয়াম ফ্লেমতে এইখিনি ভাজি গৈছোঁ আৰু প্ৰায় ৰেডি হৈ গৈছে মোৰ কলপচলাৰ সৈতে মাংসৰ এই আঞ্জা আপোনালোকে নিশ্চয় দেখিছেই ৰং সলনি হৈ গৈছে আৰু শেষত মই সদায় যিটো কাম কৰোঁ সেয়া হৈছে কেঁচা জলকীয়া এনেদৰে কেইটামান কাটি লৈ মই দি দিম আৰু এই জলকীয়াখিনি অকণমান 2 মিনিটমানৰ কাৰণে ভাজিম দেখিছেই খুব ধুনীয়া এটা কালাৰ হৈছে আৰু মাংসখিনিও সিজিছে লগতে পচলাখিনিও খুব ধুনীয়াকৈ সিজিছে সেইবাবে বেছি দেৰি নকৰোঁ তেনেহ'লে এয়া পৰিৱেশন কৰিবলৈ ৰেডি আমাৰ কলপচলাৰ সৈতে মাংসৰ আঞ্জা গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰক খুবেই টেষ্টি খুবেই উপকাৰী স্বাস্থ্যৰ বাবে আৰু যিসকলে পচলা বেয়া পায় তেওঁলোকে এই ৰেচিপিটো ট্ৰাই কৰক নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ